এই মুহূৰ্তত নিউজ টেনকৰ দৰ্শকক দিব বিচাৰিছোঁ এটা ভাল খবৰ। আন্তঃৰাষ্ট্ৰীয় বুক অফ ৰেকৰ্ডত অভিলেখ গঢ়িলে শিৱসাগৰৰ অভিজিত সেনচুৱাই। লকডাউনৰ বন্ধৰ সময়ত অনলাইন যোগে অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি মাত্ৰ 24 দিনত 296খন প্ৰমাণ পত্ৰ সংগ্ৰহ কৰি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ ষষ্ঠ ছেমিষ্টাৰৰ ছাত্ৰ শ্ৰী অভিজিত সেনচুৱাই আন্তঃৰাষ্ট্ৰীয় বুক অফ ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অন্তৰ্গত দেওবিল নপমীয়া গাঁৱৰ নিবাসী তথা বান্দৰীজান প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শ্ৰী অতুল সেনচুৱা আৰু মুনু সেনচুৱাৰ একমাত্ৰ সন্তান অভিজিত সেনচুৱাই পূৰ্বে 44 দিনত 256খন প্ৰমাণ পত্ৰ সংগ্ৰহ কৰি আন্তঃৰাষ্ট্ৰীয় বুক অফ ৰেকৰ্ডত অন্তৰ্ভুক্ত পূৰ্বৰ অভিলেখ ভংগ কৰে। পৰৱৰ্তী সময়ত মেক্সিমাম চাৰ্টিফিকেট এচিভড ইন এ শ্বৰ্ট পিৰিয়ড অফ টাইম হিৰো নামেৰে 25 দিনত 320খন ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰমাণ পত্ৰ অৰ্জনেৰে ইনক্ৰেডিবল বুক অফ ৰেকৰ্ড, ইণ্ডিয়ান ট্ৰেডিশ্যনেল বুক অফ ৰেকৰ্ড, অনলাইন ৱৰ্ল্ড ৰেকৰ্ড, ৱৰ্ল্ড জিনিয়াছ বুক অফ ৰেকৰ্ড, ইউনিভাৰ্চেল ৰেকৰ্ড ফৰাম, ৱৰ্ল্ড বুক অফ ৰেকৰ্ড, আছাম বুক অফ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰি ৰাজ্যখনৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।